everyone, welcome to my channel. I hope সকলোৱে ঘৰত ভালে কুশলে আছে। সো আজি যেহেতু ককাৰ বাৰ্থডে, সো আমি গোটেইবোৰে আজি ককাৰ বাৰ্থডে সেলিব্ৰেট কৰিম। সো তাৰ কাৰণে আপোনালোকে মোৰ ভিডিওটো শেষলৈ চাব, স্কিপ নকৰিব। সো আমি গোটেইবোৰ ৰেডি, সো এতিয়া যামগে। ক'ত যাই আছো বিলু? আমি এতিয়া যাই আছো। ক'ত যাই আছো? ককাৰ যাই আছো। ইয়াত চোৱা। ককা যাই আছো আমি। কি আছে ককাৰ আজি? বাৰ্থডে। সো এতিয়া আমি গৈ আছো। সো অলপ পিছত কিবা কিবি বস্তু কিনিব আছে, কিনি পেলাই যামগে। সো এয়া মায়ে কেক, গিফ্ট আৰু খোৱা বস্তু লৈ যাই আছে। সো এয়া ককা একদম দূৰত বহি আছে, ককাক ভিতৰত একদম আহিব দিয়া নাই। সো আমাৰ ডেকোৰেশ্যন কৰা হ'ল, তো অলপ পিছত আমি আৰম্ভ কৰিম বাৰ্থডে সেলিব্ৰেশ্যন। তো ককা একদমেই গম নাপায় যে আমি বেলুন চেলুন ফুলাইছোঁ। সো এয়া সব খাবি ৰিয়াই সব খাব। এয়া মামাই মনে মনে ভিডিঅ' কৰিছোঁ, কণী চেলাই আছে। কিমান ইয়াৰ্ছ হ'ল আজি তোমাৰ? 85 অ' মানে 85 ডাঙৰ হ'ল। সো এয়া পোলাও ৰেডি। মামা দা গ্ৰেট চেফ। যেতিয়া চাবি মাজে মাজে বাৰ্থডে খাই আহিলোঁ আমি। সো ফাইনেলি আমি ঘৰ আহি পালোঁ। সো যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব, চেনেলটো এটা লাইক কৰি দিব।